हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल वाइडस ब्लॉग। बहुत दिन मैं ब्लॉग দিয়া নাছিলোঁ কাৰণ মোৰ কলেজৰ অলপ প্ৰব্লেম চলি আছিল। কলেজ নিচিনাকৈ মই টাইম পোৱা নাছিলোঁ। আজি এটা জেগাত ফুৰিব যাব ওলাইছোঁ। বহুত দিনৰ মূৰত ক'তো যোৱাও নাছিলোঁ, সেইকাৰণে ব্লগত দিব পৰা নাছিলোঁ। আজি যাব ওলাইছোঁ। ক'ত গৈ আছোঁ আপোনালোকক কৈ আছোঁ। ভিডিঅ'টো চাই লওক। বহুত ভাল জেগা এটাত গৈছোঁ। মানে জানেই এতিয়া সেইটো ক'ত যায় মানুহবিলাকে ফুৰিব, তো চাই লওক ভিডিঅ'টো। তো গাইজ এটা প্ৰব্লেম হৈ গ'ল, মানে বৰষুণ আহিল, যেনে তেনে গাড়ীত গৈ ল'লোঁ আৰু এনেদৰে আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল। চ' ক'ত গৈ আছোঁ আপোনালোকক ফাইনেলি কৈ দিওঁ। আজি আমি গৈ আছোঁ শ্বিলং, আৰু মই ফাৰ্ষ্ট টাইমৰ কাৰণে শ্বিলঙে গৈছোঁ। চ' খুবেই এক্সাইটেড হৈ আছোঁ আৰু ভালো লাগি আছে। এতিয়া আমাৰ যাত্ৰা আৰম্ভ হ'ল। এয়া জালুকবাৰী পালোঁ। জালুকবাৰীৰ ব্ৰিজৰ তলেৰে এয়া মই ভালদৰে জেগাবোৰৰ নাম নাজানো। তো চাই থাকক আৰু ভিডিঅ'টো। আপোনালোকক ধুনীয়া ভিউ দেখাম, শ্বিলঙৰ ক'ত ক'ত যাওঁ দেখাম ভালদৰে। তো ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে চাই থাকক। মই বেছি কথা নকওঁ আৰু চাই থাকক। এইটো কিবা এটা মন্দিৰ পালোঁ। ইয়াতে অলপ ৰখাই দিলে আৰু গাড়ীখন এনেই সেৱা কৰিলোঁ দেই। তাৰপিছত আৰু আমাৰ যাত্ৰা আৰম্ভ হ'ল। এতিয়া তাত সেৱা চেৱা কৰি লৈ পেলাই আৰু যাত্ৰা আৰম্ভ হ'ল আমাৰ। তো চাই থাকক আৰু ভিডিঅ'টো, কি ক'ম আৰু। ফাইনেলি এতিয়া আহি আমি জৰাবাদ পালোঁ। এইখিনি অকা পকা ৰাস্তাখিনি দেখা পালে অকলে গমেই পাই যায় আৰু জৰাবাদ বুলি। এতিয়া জৰাবাদৰ পৰা আমি শ্বিলঙলৈ যাম, আৰু কিমান দূৰ বা আছে একজেক্টলি নাজানো। চ' ফাৰ্ষ্ট টাইম শ্বিলং গৈ আছোঁ, কিবা এটা এক্সাইটেড হৈ আছোঁ, ভালো লাগি আছে, ভয়ো লাগি আছে। গম পাওঁ কিবা হৈ আছে আৰু এক্সাইটমেণ্ট পূৰা হাই লেভেলত হৈ আছে। তো আপোনালোকেও চাই থাকক ভিডিঅ'টো ভালদৰে। তো গাইজ, যিহেতু আপোনালোকে গম পাইছে আমি গৈ আছোঁ হেৰি মেঘালয় শ্বিলং, মানে চেৰাপুঞ্জী। তো এতিয়া নৰ্মেলি চুলি কাটবা লাগে চাই থাকক বুলি। তো গাইজ আৰু গাড়ীত উঠিলোঁ এতিয়া, আগত গৈ লগ পাইছোঁ। তো গাইজ আৰু গাড়ীত উঠিলোঁ, আৰু আমাৰ তাৰ পৰা তাত ৰখি তেল চেল ভৰালোঁ, আৰু শ্বিলং অভিমুখে আমাৰ যাত্ৰা আৰম্ভ হ'ল এতিয়া। চ' বেছি কথা নকওঁ আৰু আপোনালোকে এতিয়া ভিউ আৰম্ভ হৈছে ৰাস্তা। আপোনালোকেও ধুনীয়া ভিউ চাওক, ময়ো ধুনীয়া ভিউ চাই পেলাই গৈ থাকোঁ এনেকুৱা। এনেকৈ ধুনীয়া ৰাস্তাৰ ধুনীয়া ভিউ উপভোগ কৰি শ্বিলং অভিমুখে আমি গৈ এতিয়া টোলগেট এটা পালোঁ। এতিয়া টোলগেটত টোল দিব লাগিব, তাৰপিছত দেখাই আছোঁ আপোনালোকক। কি ক'বা আৰু মানে ভিউৰ কথা আপোনালোকক কি বুজাম আৰু, এনেকুৱা ভিউ মানে বহুতেই ভাল লাগি আছে ভিউটো এনেকুৱাই। আপোনালোকৰ চাই মই ভিউ দেখিটো পাগল হৈ গৈছোঁ, আপোনালোকক পাগল হৈ যাব চাই পেলাই। মানে চাই থাকক আৰু ভিডিঅ'টো। এতিয়া ভিউ এটা আহি আছে, আপোনালোকে চাব হা ভিউটো। মই একো নকওঁ আৰু আপোনালোকে ভিউটো চাব, জাষ্ট ভিউটো চাওক, কেনেকুৱা এটা ভিউ। মই পাগল হৈ গৈছোঁ গাইজ, একদম এনেকুৱা ভাল লাগি আছে মানে ভিউবিলাক। মোবাইলটোতো এনেকৈ দেখা নাই, কিন্তু মই চকুৰে আৰু যিটো ভিউ দেখি আছোঁ, আপোনালোকে মানে কি ক'ম আৰু, চাই থাকক আৰু ইমান কণ্টেণ্ট।
এতিয়া এই বৰফ পানী পালোঁ আমি গাড়ীত বহি বহি পুৰা ভাগৰ লাগি গৈছে ত' দেখাই আছোঁ আপোনালোকক বৰফ পানী দিওঁ এয়া মোৰ পিছফালে ইয়াত এতিয়া অলপ ফটো চটো উঠাই দিলোঁ তাৰপিছত আৰু ক'ত গৈ আছোঁ চাই থাকক দেখুৱাই আছোঁ আপোনালোকক বেছি কথা চথা কোৱা নাই আৰু দেখুৱাই আছোঁ গাইজ আমাৰ এতিয়া ফটো চটো উঠাই গাড়ীত যাওঁ মাৰিছোঁ ফটো মোক মাৰো চাই থাকক আৰু ক'ত যাওঁ দেখাই আছোঁ আপোনালোকক বেছি গাইজ দেখাইছোঁ লাভটো কিবা খাম তাৰপিছত যাম আৰু চাই আছোঁ ক'ত গৈছোঁ গাইজ এইটো আমাৰ জ্ঞানদা ইমান আটা পাৰি নাথাকিছোঁ ভাই কি কবি ফটো মাৰছো ফটো নাই মাৰা বুলি কয় মানে হ'ব লাগে এই ভিডিঅ' নহয় ভাই আমাৰ জ্ঞান এতিয়া ব্ৰেড খাই ৰিটাৰ্ণ মই কৰিব লগা আছিল হয় আমি খাই যাওঁ ফাইনেলি এইখিনি কিবা পালোঁ কিন্তু বহুত জাম লাগি আছে এতিয়া কেতিয়াবা যাই পাওঁ ভিউ দেখিছেনে গাইজ কি এটা মজা লাগছে মানে কি ক'ম আৰু ক'বলৈ একো সেই নাই কিন্তু বহুত জাম লাগিছে ইয়াত বহুত লাহে লাহে গৈ থাকিব গৈছে সেইকাৰণে আমাৰ যাবতে বহুত দেৰি হ'ব এইটো ইয়াত অলপ ৰখিলোঁ মানে গাড়ীত বহি বহি পূৰা অশান্তি লাগিছে আৰু বৰষুণ পৰাৰ নিচিনা পৰি আছে ভালো লাগি আছে ঠাণ্ডাও লাগি আছে কাপোৰটো পিন্ধি লওক অলপ চাই থাকক আমি চেৰাপুঞ্জীলৈ গৈ আছোঁ এতিয়া তাত কি কি চাওঁ দেখাই আছোঁ ইয়াত ফটো চলি আছে অলপ ইয়াতো ফটো ঠাণ্ডা লাগিল চেৰাপুঞ্জী গৈ আছোঁ দেখুৱাই আছোঁ তাত যাওঁ ভিডিঅ'টো চাই থাকিব ফাইনেল হৈ আপুনি আহি গ'লোঁ আৰু ইয়াত চব দেখিছে আপোনালোকে একো দেখা নাপায় চব পূৰা ফগি ফগি হৈ আছে একো দেখা পোৱা নাই মানে চব চাইডে মানে ফগ একো দেখা পোৱা নাই আপোনালোক আগফালে দেখাইছোঁ একো দেখা নাপায় তাৰপিছত ফাইনেলি আপুনি আহি গ'লোঁ আৰু ইয়াত মানুহ নতুন এক্সপিৰিয়েঞ্চ এটা ফাৰ্ষ্ট টাইম ভালে লাগিছে আৰু আগত ক'ত গৈ আছোঁ দেখুৱাইছোঁ আপোনালোকক আৰু ইয়াত কি দেখুৱাইছোঁ ফটো চটো উঠি লওঁ অলপ তাৰপিছত ক'ত গৈ আছোঁ দেখুৱাইছোঁ ত' গাইজ কৈছোঁ আমি গাড়ীত আহি কিবা কিবি ৰাস্তাৰ মাজেৰে আহি ফাইনেলি কিবা এটা পালোঁ কিন্তু আপোনালোকে সহায় নহয় একে সময়ত একো ফগৰ কাৰণে একো দেখা পোৱা নাই তেতিয়া ৱাটাৰফলৰ চাউণ্ড শুনি আছোঁ আপোনালোকৰ চাউণ্ড শুনিছোঁ অলপ ত' গাইজ ৱাটাৰফলৰ চাউণ্ড শুনিছে চাগে আপোনালোকে চাউণ্ড শুনি আছোঁ কিন্তু একো দেখা পোৱা নাই ফগৰ কাৰণে ত' দেখা পোৱা গাইজ এইফালে আৰু এটা ৱাটাৰফল আছে আপোনাক দেখাই দিওঁ মাত শুনিছে চাগে পানীখিনি কিন্তু একদম ভাল লাগে গাইজ ৱাটাৰফলটো তলত গৈছোঁ এতিয়া ওপৰত ধৰিছোঁ আৰু ওপৰত গৈ পেলাই
মাথোঁ নিচিনা গাইছ কি বা আছে এইফালে দেখাবলৈ ভাল আছিল কিন্তু এই ফগবিলাকৰ কাৰণে আকৌ দেখা নাপায় কি কৰোঁ এতিয়া দেখাই নাপায় একো গাইছ এতিয়া ফগখিনি অলপ গুচি আহিছোঁ আৰু আপোনালোকক ভিউটো দেখুৱাই আছোঁ গাইছ আৰু আপোনালোকক এনেকুৱা দেখুৱাই আছোঁ আৰু ভিডিঅ'টো চাই থাকক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ এইটো ৱাটাৰফলটোৰ নাম হ'ল এইটো কি আছিলতো নচং দিঠিয়াং ফলছ নে কিবা পৰিলোঁ আপোনালোকে মই এতিয়া ইয়াৰ পৰা গাইজ আমি এতিয়া গৈছোঁ খানা খাই লওঁ তাৰপিছত দিনটো ঘূৰিলোঁ তামাম লাগিছে ৰাতিপুৱা ঘৰৰ পৰাতো আমিতো ৰাতি টোপনি মাৰাই নাই আপোনাৰ ক'ব পাহৰিলে হয়তো টোপনি মাৰা নাই ৰাতিপুৱা আমি টোপনি মাৰাই নাই আমি কালিতো ৰাতিটো একদম পূৰা ফূৰ্তি কৰি আৰু আমাৰ ঘৰত নাই সেইদিনা আজি থাকিবলৈ আহিছোঁ গতিকে আৰু ৰাতি টোপনি হোৱা নাই কিন্তু এতিয়াও জাষ্ট ফুল অন আৰু এতিয়া কিবা খাই লওঁ তাৰপিছত গৈছোঁ ক'ত গৈছোঁ আমি এটা কেপছ আমি এইটো এইফালে দেখুৱাই দিয়া তুমি এতিয়া খোৱা লোৱা হৈ গ'ল আমাৰ এতিয়া ক'ত যাওঁ দেখুৱাই আছোঁ খাই লওঁ কি কৰোঁ এটা গুহা আছিল তাত নগ'লোঁ আৰু ক'ৰবাত গৈ আছোঁ ত' গাইছ আমাৰ এতিয়া খাৱা লোৱা হৈ গ'ল এতিয়া আমি কিন্তু একদম মানে ভাল নহয় গাইছ কিন্তু তাৰমানে খানা সিমান মানে এটা যে কয় তৃপ্তিৰে বুলি এটা শব্দ কয় তৃপ্তি তাৰমানে নহয় আৰু এনেই আৰু পেট ভৰা কয় কিন্তু পেট ভৰা ভালকৈ নভৰিলোঁ গাইছ ভালকৈ নেটলাই কম আৰু নহওক বাৰু এতিয়া খোৱাটো শেষ হ'ল বাৰু খোৱা লোৱা হ'ল এতিয়া ফুৰি আহোঁ অলপ ইয়াতে কিবা এখন আছে মেবি বাগিচা পাৰ্ক কিবা এখন আছে আৰু তাৰ পৰা ফুৰি আহোঁ অলপ বেছি নাই আৰু শেষে হ'ব আৰু যাবৰে হ'ব আৰু বেলেগ চাম ন আৰু বেলেগ চাম বহুত বেছি এটা জেগাত যাম আৰু চাই যাওঁ কি পাওঁ চাই লওঁ আৰু পুলিচ বজাৰ বুলি যে 3:30 বাজিলে ওপৰৰ পৰা কিন্তু চাওক গাইছ এইটো সেইবিলাক ভিউ কিন্তু বিৰাট ভাল ভিউ গাইছ পাহাৰ গাইজ দেখছে না গাইজ সৰু ছোৱালীৰ দৰে ধুনীয়া তুলি আছে এইটো আৰু সৰু ছোৱালী বাৰু ডাঙৰ ছোৱালীটো আহিলে ধুনীয়া তুলে বাচ্চা কাইকা আমি এতিয়া ৰিটাৰ্ণ কৰি আছিলোঁ আৰু ৰাস্তাত এইটো নিজৰ হাতত উঠি দিলোঁ আৰু তাৰপিছত আকৌ আৰু এইখিনি আহি গৈছে এইবিলাক ৰাতি আহি একদম অৱস্থাটো আহি গ'ল ভিডিঅ' নবনালেও মানে গা একদম বেয়া থাকি এনেকৈ আহিলোঁ আৰু কিবা কৰি ঘৰ আগতে ভিডিঅ' নবনালোঁ আৰু তাত কি কৰিলোঁ আপোনালোকক দেখুৱালোঁ ভিডিঅ' বনালোঁ দেখুৱালোঁ বাই বাই নেক্সট টাইম লগ পাম নেক্সট লগ এতিয়ালৈকে ভিডিঅ'টো চাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ